হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ EPF মানে CPFৰ আপুনি পইচা উইথড্ৰল কৰিব লাগিলে অনলাইন কৰিব পাৰে। সেই অনলাইন ফৰ্ম 19টো কেনেকৈ এপ্লাই কৰিব মই ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে তেনেকুৱাকৈ নিজৰ মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বুটামটো দবাই দিব যাতে নটিফিকেশ্যনবিলাক পাই থাকে। এপ্লাই কৰিবৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাত লিখিব UAN লগইন। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াৰ প্ৰথম অপশ্যনটোতে আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে ওপৰত এই সাৰ্চ চিম্বলত ক্লিক কৰিব। ক্লিক কৰি ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপুনি আপোনাৰ UAN নাম্বাৰটো বহাই দিব। ইয়াতে UAN নাম্বাৰটো বহাই দিব 100। মই ইয়াত UAN নাম্বাৰ আৰু পাছৱৰ্ড বহাই দিম। UAN আৰু পাছৱৰ্ড আপুনি বহাই দিয়াৰ পিছত ইয়াতে আপুনি এই কেপচাটো বহাই দিব। কেপচাটো বহাই দিব দি পেলাই আপুনি ইয়াতে সাইন ইন কৰি ল'ব। সাইন ইন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। আপুনি ইয়াতে গৈ অনলাইন বুলি যিটো অপশ্যন আছে এই অনলাইন এই অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াতে চাব এই অপশ্যনত আপোনাৰ ফৰ্ম কেইখন আছে। ফৰ্ম 31, 19, 10C আছে। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ডিটেইলছ আছে। ইয়াতে আপুনি বেংকৰ লাষ্ট 4টা ডিজিট দি পেলাই ভেৰিফাই কৰি ল'ব। বেংকৰ 4টা লাষ্ট ডিজিট ইয়াতে মাৰি দিয়াৰ পিছত ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহিব। আপুনি ইয়াতে ইয়েছ কৰি দিব। ইয়েছ কৰাৰ পিছত আপুনি প্ৰচিড ফৰ ক্লেইম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ ইণ্টাৰফেচ দেখাব। ইয়াতে আপুনি এইটো অপশ্যন চাব, চিলেক্ট ক্লেইম অপশ্যন। ইয়াতে ক্লিক কৰিব। ইয়াতে আপুনি ফৰ্ম 19 বুলি মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ আহিব অপশ্যন। ইয়াতে আপোনাৰ এড্ৰেছটো দি দিব। এড্ৰেছ দি পেলাই আপুনি ইয়াতে পাছবুকৰ ফটো মাৰি বা চেকবুকৰ ফটো মাৰি এইটো অপশ্যনত আপলোড দিব লাগিব। এইটো অপশ্যনত আপুনি এড্ৰেছটো দিব, ষ্টেট চিলেক্ট কৰিব, পিন কোড এইবিলাক দি দিব। আপুনি ইয়াতে এড্ৰেছখিনি ভৰাই দিলে তাৰপিছত আপুনি কি কৰিব লাগিব, ইয়াতে আপোনাৰ বেংক পাছবুক বা চেকবুকৰ ফটো মাৰি পেলাই 100 KBৰ ওপৰত আৰু 500 KBৰ তলত পাছবুক বা চেকবুকৰ ফটো মাৰি ইয়াতে আপলোড দিব লাগিব। আপলোড দি পেলাই এইটো যে টিকটো আছে এই টিকটো মাৰি পেলাব। মাৰি পেলাই আপুনি আধাৰ অথেণ্টিকেশ্যন হ'ব। তেতিয়া আপোনাৰ যিটো আধাৰৰ যিটো মোবাইল নম্বৰ আছে তাতে আপোনাৰ এটা নতুবা আপুনি প্লে ষ্টৰত গৈ ফটো ৰিচাৰ্জাৰ বুলি এপ আছে। এপটো ইনষ্টল কৰি ল'ব।
তো ইনষ্টল হৈ গৈছে। তো অ'পেন কৰিব। তাৰপিছত আপুনি ইয়াতে ফটোখন চিলেক্ট কৰিব। ফটোখন চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে গেলেৰীৰ পৰা ফটো এখন লৈ ল'ব। ফটোখন চাপ'জকে এইখন ফটো আপুনি চাইজ কৰি ল'ব। ইয়াতে ফটোখন চাইজ কৰি ল'ব পাৰিব। আৰু এইটো ক্ৰপ কৰি দিব। এইটো 250 KB ফটো হৈ গ'ল। এতিয়া এইখন আপোনাৰ আপলোড হ'ব। আহক আমি আপলোড কৰি দেখুৱাওঁ। ফটোখন আপলোড কৰিবৰ বাবে আপোনাৰ পাছবুকখন ইয়াতে যে আছে চুজ ফাইল, ইয়াত ক্লিক কৰিব। চুজ ফাইল ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ পাছবুক বা আপোনাৰ চেকবুকৰ পেজটো ইয়াতে আপলোড কৰি দিব। আহক আমি গোটেইখিনি বস্তু ফিল আপ কৰি দিছোঁ। এতিয়া ফটো আপলোড কৰি দিলোঁ। এতিয়া আমি কি কৰিম, ইয়াতে তলত থকা এই অপশ্যনটো আমি টিক কৰি দিম। টিক কৰি দি পেলাই এতিয়া নোট গেট আধাৰ OTP এইটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত মোবাইল নম্বৰত আধাৰ নম্বৰ, যিটো মোবাইল নম্বৰ আধাৰ নম্বৰ আছিল তাত OTP এটা যাব আৰু সেই OTPটো ইয়াতে আমি বহাই দিম। আমি OTPটো ইয়াত বহাই দি ছাবমিট কৰি দিম। ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ দেখাই থাকিব। এনেকুৱাকৈ দেখালে এতিয়া কি হয় আমি চাওঁ, ছাবমিট হয় নে নহয়। অনলাইন ক্লেইম ৰিকুৱেষ্ট ছাবমিটিং এট পৰ্টেল এনেকুৱাকৈ দেখাই আছে। এতিয়া কি হয় আমি চাই লওঁ। তাৰপিছত OTP ভেৰিফাই হৈ গ'ল। ইয়াতে লিখিছে চাওক, OTP হেজ বিন ভেৰিফাইড, EKYC আপডেটেড, NPF ফাইনেল উইথড্ৰল ক্লেইম ফৰ ছাবমিটেড ছাকচেছফুলি অন ইউনিফাইড পৰ্টেল। এতিয়া আপুনি যদি আপোনাৰ ক্লেইম এপ্লিকেশ্যনখন চাব খোজে, ইয়াতে ক্লিক হিয়াৰ ইয়াতে মাৰি দিব। ইয়াতে মাৰি দিয়াৰ পিছত আপোনাৰ অট'মেটিক ডাউনলোড হৈ যাব ফাইলখন। এয়া চাওক ডাউনলোড হৈ আছে। এতিয়া আপোনাৰ এইটো ক্লেইম ডাউনলোড হৈ গ'ল। আপুনি এইটো এনেকৈ অনলাইন এপ্লাই কৰিব পাৰে। এইখিনিতে এটা জানিবলগীয়া কথা হ'ল যে আপুনি অনলাইন ক্লেইম কৰিব পাৰিব তেতিয়াহে যেতিয়া আপোনাৰ তাত মোবাইল নম্বৰ থাকিব আৰু মোবাইল নম্বৰৰ লগতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব, KYC হৈ থাকিব লাগিব। তেতিয়াহে আপুনি অনলাইন ক্লেইম কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো চাই কেনে পেলাই মোৰ চেনেলটো আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।